মোৰ খেতিখিনি ধুনীয়া হলিয়ে হৈছে আৰু দে কিমান কষ্ট কৰি যে কৰিলো তাৰ ফল যাতে দুখায় প্ৰভু আয়ো প্ৰভু অৱশ্যে খেতিখিনি ভালে হৈছে দে মাটিখিনি চহাই লওঁ সেইখিনিও কৰি দিম প্ৰভুৱে কি ৰূপ দেখায় আৰু দে ঈশ্বৰেহে জানে দে আয়ো ইমান কপে কাম কৰি আছো বুঢ়ীজনীয়ে অলপ চাহো দিয়া নাই পানীও দিয়া নাই কি বা কৰি আছে জীয়াকজনীকো পঠাইছে টিউচনত মতাহে লগ কৰি আছে না কিহে কৰি আছে বুঢ়ীয়ে এতিয়ালৈকে আহিবা সময় হোৱা নাই ধেত আয়ো বুঢ়ীয়েতো চাহে অনা নাই এই বোলে গৰুজনীয়ে ফুটি চিকিনিয়ে ফুটিটো চলিছে আয়ো বুঢ়ী বৰ সোনকালে আহিলিচোন তই ঘৰত একে কাম বন নাই যে একেবাৰে তাই কি কাম নিজে যেতিয়া কৰিবি তেতিয়া এনেই গম পাবি গম পাম দে তোৰ কিমান কাম বল চাহটো খাই লওঁগ প্ৰথম বল বুঢ়া খাই লহি শকটো ভৰাহি আয়ো দে 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 ওলা দে বুঢ়ী দে বুঢ়া দে বহি কৃষ্ণ 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 দে প্ৰভু এই মানুহটোৱে মোক জ্বলাই খাইছে আৰু মোৰ ঘৰত কামে নাই তাক লৈ বহি থাকিমহে কিমান হ'ল না জীয়েৰে আহিছে না কি কৰিছে জীয়েৰে সেই পঢ়িবলৈ টিউচনত হ'ল জীয়েৰে কৰবাৰ মতা লগ কৰি ফুৰিছে পঢ়িবলৈ গ'ল তোকনো কোনে পোকটো সোমাই দিলে গম পাওঁ মই গম পাওঁ তই চব গম পাওঁ আগতীয়াকে তোক নিছ যে তই তোৰ সেয়াও একেবাৰে গণ্ডগোল তোৰ চব ভেজালে কেইটামান যদি আনিলি হয় তাকে পেটটো ভৰাই খালো হয় এইডোখৰকে খাই ল ভাত বনাই থৈ দিছো এটা চুকে নভৰিব তোৰ ইমান একে শক লাগি থাকে তাৰ মানুহ মৰিলেও সি শক ভৰোৱা নেৰে ধান চাইছে দিয়ক দিয়ক বুঢ়ী আৰু এখন বনলি তই ২৬ডাল বুঢ়াটো কেনেকে খাইছে এডালে চা জীৱনত খাইহে পোৱা নাই জানো কি বুট বুটাই আছ তই মুখতে আপুনি কি চব সময়তে খালি ভূত বুটাই শুনে নেকি ভূত বুটাই থাকিবি কিবা এটা খাবলৈও ভূত বুটাই থাকিবি কিবা এটা কৰিবলৈও তই ভূত বুটাই থাকিবি কিয় খাইছে কেনেকে খাব নোপোৱা জীৱনত যেন খাবই পোৱা নাই ৰাতিপুৱা যে ইমান ৰ'দত যে কাম কৰি আছিলো ক'ত মৰি আছিলি তই জীয়েৰেও মৰিলগে তয়ো মৰিলি আপুনি চব কথা জীয়েৰে কেলে জানে তাই পঢ়িবলৈ গৈছে তই আৰু তোৰ জীয়েৰে একে একে আমি আপুনি একেবাৰে আপোনাকে দিলে যাও দে মই বুঢ়া তোৰ কথা ময়ো কাম আছে ভোক একেবাৰে কৰি থাক পুৰা কি হলে কথা এটা আছে কাণতে শুনকচোন আজিকালি বেৰাৰো কাণ আছে নহয় আপোনাৰ ছোৱালীজনী যে টিউচনত পঠাইছে তাই যি ষ্টাইল কৰি লিপষ্টিক লৈ গৈছে এই আমাৰ গাঁৱৰে হলুৱা পিতেকৰ লগত কথা পাতি আছে গম পাইছে অলপ চকু কাণ দিব আমাৰ মই আজি মাকো দিম ছোৱালীকো দিম আপুনি সুধিব মই কৈছো বুলি নকব আকৌ দেই নকওঁ চিন্তা নল'ব মই ভাল পাওঁ যে নলতো দিয়ক পুৰা থাকক আপুনি আপুনি সুধিব দেই আজি মায়াকো দিম আজি জীয়াকো দিম আজি ঘৰলৈকে যাই লওক আজি চবুৰে বিচাৰ আছে খুৰী ক'ত যায় আয়ো বৰ লেবেলো মানুহ সোপা আজিকালি খুৰীজনীও মাতে নিদিলা মাত এষাৰ দিলো ইমানো মানুহ সোপা ফুটনি ৰমেশ্বৰ বৰ খিলখিলাই আছা তোৰ জীয়ে বোলে বিয়া চোন কেতিয়া আমাক খাব মাতিছিলে নামাতাই চব গম পালা নেকি পখিলি কথা ঘৰত যাং ৰ জল্দি
ধান দে বাৰী পাৰ হৈ কাম কৰিব লাগে আইও আজি বুঢ়াই চাগে পখিলিৰ কথা চব গম পালা আজি ৰাম ওলাই দিব আৰু মোক এই ছোৱালীজনী কেনেও মোৰ শান্তি নাই জলে ক'লে খাইছে আজি বুঢ়া আহি দিবই আৰু বুঢ়া আহিয়ে আছে কিবা তাক লগ পালো ইমান ভাল লাগিল পখিলি ক'ৰ পৰা আহিলি এই টিউচনত গৈছিলোঁ তহঁতক কিয়নো ইমান বাৰে বাৰে সুধিব লাগে মানুহ সোপা যে চকুৱে লাগে চাগে আহিলি মাই আজি ৰাম ধুলাই পৰিব দেউতাৰে কোনোবাই চব কথা কলা কিজানিহে পাং বুজিছা মই মানুহ চকু লাগিছে বুজিছা ধনী ল'ৰা চাইছো নেকি মই থাকলে তাইহে কৰিম চিটিকা দিয়ে আজি এনেই গম পাব বাপেকে ৰাম ধুলাই যেতিয়া দিব আজি বুঢ়াই আহি আজি কি ভাল লাগিল প্ৰায় এমাহ মানৰ পিছতহে লগ পাইছোঁ পখিলি 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 কি ভুনভুনাই আছ মই হেৰি আজি যিখিনি লিখি দিছি তাৰে সেইখিনি মই সেইখিনিয়ে পঢ়ি আছা দেউতাৰে নাহা আগত ভাতখিনি খাই লহি আজি কি হয় প্ৰভুৱেহে জানে আৰু কি হ'ব লগাইছে মানে কোনোবাই কিবা লগালেহে যেন পাওঁ মই মানুহবোৰ ইমান যে হাৰামি বুজিছা ভাত খাই লহি আজি বৰ মোৰ ঘৰ ওলা মোৰ ঘৰতে তই কি কৈছা কি হলে মোৰ ঘৰতে জীয়েৰে ক'ত গৈছিল আজি টিউচনত গৈছিল ভলো পুতা কৰি ক'ত একদম ইনু কৰিব গৈছিল কিয়া তইও ওলা আজি দিন দুপৰীয়াতে তই মাল খাইছা আজি তইও গম জীয়েৰে ক'ত গ'ল কিয়া তাই পঢ়ি আছে সেয়া পঢ়া মই দিম আজি বল তোক পখিলে তোকো দিম তোৰ জীয়েৰে দিম ওলা তই পখিলি ঘৰতে ওলা তইও ওলা ওলাকো দিম বুঢ়ী 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 জীয়েৰে কথা জানা নালাগে যা আহিব নালাগে যা মেখেলা তই পলা পলা তই পঠিয়াই দিলেও ছোৱালীজনীও গ'ল ঘৰটোত কিবা মনে নবহা হ'ল লৈ অহাই ভাল হ'ব ক'ত বা গ'ল আমাৰ ছোৱালীজনীয়ে আমাৰ জীয়াজনী আছে না দে নহ'লি তাকে বিচাৰোঁগ ভালে নালাগা হ'ল ঘৰটো মাৰিলো আমাৰ হেৰি আছে নে ছোৱালীজনী পখিলা পখিলা এনে মাৰিছিলো নে ধুধুক মই থাকিব নোৱাৰো মাৰ ক'ত গ'ল মই মাৰ গা বিহুতে শুই আছে তই যেনেকে মাৰিছা বুঢ়া আহিলি ইমান দে মই ভুল হ'ল দে মই বেলেগো কথা নুশুনুং দে বল ঘৰলে কি বল দে বল নাযাওঁ আমি নাযাওঁ দে মায়ো ভুল হ'ল দে বাপা নহয় এনেকে এদিন হ'লে আমি বাপেৰে ঘৰত যাবাই লাগিব বাপাই ইমান ধপ ধপ মাৰিছে তই দেখা নাই মায়ে অলপ বুজি পা আহ বুঢ়া আহ বুঢ়া তোৰ যে ভুল
ভুলটো নিজে স্বীকাৰ কৰিলি তাকে মই প্ৰভুৰ ওচৰত একে 10 বাৰমান প্ৰাৰ্থনা কৰোঁ ব'লক বুঢ়ী মোক ঘৰত ভাল নালাগে মোৰ এটা চৰ্ত আছে কি মাই মোক কিন্তু ভলুৱা পুতাকৰ লগত কিন্তু বিয়াখন দিব লাগিব মাই এতিয়াতো এয়া বয়স হোৱা নাই অলপমান ডাঙৰ হৈ ল তেতিয়া আমি মাই এতিয়া একো মনটো হেৰি ফুলাই বহি নাথাকিবি দেই মাই হ'ব দে বল আৰু একো সাজা চাজা নালাগিবি দেই মোৰ লগত দে মাই বুঢ়ী আৰু কাজিয়া চাজিয়া নালাগিবি দে মাই